নমস্কাৰ জাৱান বৰ্তমান ভাৰতবৰ্ষত প্ৰচলিত এটা জ্বৰৰ নাম জাৱান বলিউডৰ কিং খান দ্য লাষ্ট অফ দ্য ষ্টাৰ্ছ শাহৰুখ খানৰ নতুন সিনেমা জাৱান আমি জাৱানখন উপভোগ কৰিলো এতিয়া জাৱানখন উপভোগ কৰি আমি কেনেকুৱা ধৰণৰ অনুভৱ কৰিলো বা জাৱানখনৰ কি দিখে আমাক মোহাচন্ন কৰি তুলিলে বা কোনটো দিখে আমাক হতাশিত কৰি তুলিলে সেই বিষয়ে কিছু কথা পাতিবলৈ আজি এই ভিডিওটোত আমি আগবাঢ়িছো জাৱানৰ আমি যদি ভাল দিশসমূহৰ বিষয়ে ক'বলৈ যাওঁ বা আমাক মোহাচন্ন কৰা দিশসমূহৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ক'বলৈ লাগিব যে জাৱানখনৰ যেটো কাহিনীটো আপুনি যেহেতু জাৱানখনৰ পৰিচালকজন ডিৰেক্টৰজন দক্ষিণ ভাৰতীয় বা এটলি কুমাৰ বা তেওঁৰ নাম এটলি কুমাৰ দক্ষিণ ভাৰতীয় সিনেমাৰ লগত যেহেতু তেওঁ জড়িত বা দক্ষিণ ভাৰতীয় সিনেমাৰ যেহেতু তেওঁ পৰিচালনা কৰিছে ইয়াৰ আগতে গতিকে জাৱানখনটো আমি দক্ষিণ ভাৰতীয় সিনেমাৰ কাহিনীৰ যেটো বৈশিষ্ট্য যে তেওঁলোকৰ কাহিনীসমূহত বিভেদ্যতা থাকে একঘেমি নহয় তেওঁলোকৰ কাহিনীসমূহ গতিকে আমিও জাৱানতো সেই দক্ষিণ ভাৰতীয় কাহিনীৰ যেটো চৰিত্ৰ বা বৈশিষ্ট্য সেই বৈশিষ্ট্যটো আমি দেখিবলৈ পাম দ্বিতীয়তে জাৱান সিনেমাখনৰ মিউজিক বা গীতসমূহ বৰ সুন্দৰ হৈছে বা তাৰ গীতসমূহ বৰ বেছি কৰা হোৱা নাই অৰ্থাৎ লগাতকৈ বেছি হোৱা নাই বা যিখিনি লাগে তাতকৈ কম হোৱা নাই সিনেমাখনৰ পৰিস্থিতিয়ে যিকেইটা গীত বিচাৰিছে যিকেইটা গীত লাগে বুলি পৰিস্থিতিয়ে দেখুৱাইছে সেইকেইটা পৰিস্থিতিত উপস্থাপন কৰা হৈছে বা প্ৰস্থাপন কৰা হৈছে বা গতিকে গীতৰ ফালৰ পৰাও বা সাংগীতিক দিশটোৰ ফালৰ পৰাও জাৱান সিনেমাখনে আমাক মোহাচন্ন কৰিছে আৰু তৃতীয়তে অতি গুৰুত্বপূৰ্ণ বা আটাইতকৈ বিশেষ যেটো দিশ জাৱান সিনেমাখনৰ সেই দিশটো যেটো দিখে জাৱান সিনেমাখনক আজি ইমান বেছি সফলতাৰ বাটেৰে গতি কৰাব ওলাইছে সেই দিশটো হৈছে জাৱান সিনেমাখনৰ কাহিনী আৰু জাৱান সিনেমাখনৰ সেই কাহিনীৰ উপস্থাপন কাহিনী বুলি কওঁতে মই ইয়াৰ যেটো কনসেপ্টৰ কথা কৈছো কনসেপ্টটো আৰু সেই কনসেপ্টক উপস্থাপন কৰাৰ যেটো দিশ সেই দিশটো চাওক জাৱান সিনেমাখনৰ যেটো কাহিনী বা ক্ষমা কৰিব যেটো কনসেপ্ট অৰ্থাৎ যেটো পৰিকল্পনা সেই পৰিকল্পনাটো বৰ বেছি ব্যতিক্ৰম নহয় ইয়াৰ আগতেও তেনেকুৱা ধৰণৰ পৰিকল্পনা থকা আমি সিনেমা দেখিবলৈ পাইছো ভাৰতীয় সিনেমাত কিন্তু সেই পৰিকল্পনাটোক জাৱান সিনেমাখনৰ যেটো কনসেপ্ট বা পৰিকল্পনা সেই পৰিকল্পনাটো হৈছে সমাজ সংস্কাৰমুখী এটা পৰিকল্পনা অথবা সমাজমুখী এটা পৰিকল্পনা মই একেবাৰে সিধাকে পৰিকল্পনাটোৰ বিষয়ে কৈ নিদিও কাৰণ আপোনালোকে হললৈ যাওক গলে সিনেমাখন চাওক তেতিয়া আপোনালোকে পৰিকল্পনাটো বুজিবলৈ পাৰিব কিন্তু মই এক ধৰণে যদি ক'বলৈ যাওঁ এই পৰিকল্পনাটো এটা সমাজমুখী পৰিকল্পনা বা সমাজ সংস্কাৰমুখী পৰিকল্পনা আৰু এই সমাজমুখী বা সমাজ সংস্কাৰমুখী পৰিকল্পনাটোক এটলি কুমাৰে যি ধৰণে উপস্থাপন কৰিছে যি এক ব্যতিক্ৰমী যি এক সুন্দৰভাৱে উপস্থাপন কৰিছে সেই উপস্থাপন শৈলীটোৱে আপোনাক মোহাচন্ন কৰি পেলাব এক অতি সুন্দৰভাৱে অতি সাৱলীলভাৱে তেওঁ এই যেটো সমাজ সংস্কাৰমুখী যেটো সিনেমাখনৰ গোটে ছবিখনৰ পৰিকল্পনা সেই পৰিকল্পনাটোক তেওঁ বৰ সুন্দৰভাৱে উপস্থাপন কৰিছে বৰ সাৱলীলভাৱে বৰ পৰিকল্পিতভাৱে উপস্থাপন কৰিছে গতিকে উপস্থাপন শৈলী বা এই যেটো পৰিকল্পনা বা কনসেপ্ট এই কনসেপ্টটোৱে আপোনাক বিশেষভাৱে মোহাচন্ন কৰি তুলিব আৰু চতুৰ্থতে এই পৰিকল্পনাটো বা এই উপস্থাপন শৈলীটোৰ লগত মিলাকে ডায়লগসমূহ সংলাপসমূহ যি ধৰণে সংযুক্ত কৰা হৈছে সংলাপসমূহত যি ধৰণৰ প্ৰতীকধৰ্মিতা যি সুন্দৰ প্ৰতীক তেওঁলোকে সমাজ সংস্কাৰমুখী বাটটোৰে গতি কৰাবলৈ গোটে কাহিনীটো সমাজ সংস্কাৰমুখীতালৈ লৈ যাবলৈ যি ধৰণৰ সংলাপসমূহ ব্যৱহাৰ কৰিছে সেই সংলাপসমূহেও আপোনালোকক মোহাচন্ন কৰি তুলিব গতিকে সকলো দিশৰ পৰা চাবলৈ গলে জাৱান সিনেমাখনে আপোনাক আমোদ দিব মনোৰঞ্জিত কৰি তুলিব যেটো সিনেমাখনৰ মূল লক্ষ্য
এতিয়া আমি আহিছো বেয়া দিশটোলৈ বা নেতিবাচক মই ভাবো এইটো মোৰ দৃষ্টিৰে নেতিবাচক দিশ নহয় কিন্তু বহু ক্ষেত্ৰত বহুতে কৈ আছে এইটো সিনেমাখনৰ নেতিবাচক দিশ যে সিনেমাখনৰ আমি প্ৰথম যেটো ইন্টাৰভেলৰ আগৰ যেটো হাফ হে হাফটোত আমি যিখিনি আমি ৰহস্য ৰোমান পাওঁ বা যি ধৰণে আমি উত্তেজিত আলোড়িত হৈ থাকো সেকেন্ড হাফটোত আমি সেই আলোড়নটো অনুভৱ নকৰো মই ভাবো যে কাহিনী এটা লৈ যাবলৈ আমি প্ৰথমতে যিখিনি তেওঁলোকে ৰহস্যৰ আমাক উমান দিয়ে বা যিখিনি সাসপেন্স ক্ৰিয়েট কৰে দ্বিতীয় ভাগটোত সেই সাসপেন্সখিনি খুলি দিবই লাগিব নহলে কাহিনীটো আগ নাবাঢ়ে বহুতে মন্তব্য কৰিছে যে দ্বিতীয় ভাগটোৱে প্ৰথম ভাগটোৰ সমানে কাহিনীটোক লৈ যাব পৰা নাই কিন্তু মই ভাবো যে দ্বিতীয় ভাগটোৱেও প্ৰথম ভাগটোৰ কাহিনীটোক বৰ সুন্দৰভাৱে লৈ গৈছে আপোনালোকে সিনেমাখন চালে আপোনালোকে বুজি পাব যে কি সুন্দৰভাৱে তেওঁলোকে কাহিনীটোক গতি কৰাইছে গতিকে সকলো দিশৰ পৰা যদি মই চাবলৈ যাওঁ জাৱান সিনেমাখন এখন সুন্দৰ এখন ধুনীয়া এখন উচ্চ খাপৰ বাণিজ্যিক ছবি মই আকৌ কৈছো উচ্চ খাপৰ বাণিজ্যিক ছবি এইখিনিতে বহুতে এটা বৰ আচহুৱা ধৰণৰ মন্তব্য কৰে যে তেওঁলোকে বাণিজ্যিক ছবি আৰু কলাত্মক ছবিক একেলগে তেওঁলোকে তুলনা কৰি পেলাই মই আকৌ এবাৰ কৈছো যে বাণিজ্যিক ছবিৰ যেটো উদ্দেশ্য হেতু বেলেগ কলাত্মক ছবিৰ উদ্দেশ্যটো বেলেগ বাণিজ্যিক ছবিৰ উদ্দেশ্যটো হৈছে দৰ্শকসকলক মনোৰঞ্জন দিয়া বাণিজ্যিক ছবিয়ে বৰ বিশেষ বা বৰ বেছি বৌদ্ধিকতাক তেওঁলোকে কাহিনীত সোমাই নিদিয়ে সহজভাৱে দৰ্শকে মনোৰঞ্জন পাব পৰাকৈ বাণিজ্যিক ছবিসমূহ নিৰ্মাণ কৰা হয় গতিকে সেই দিশৰ পৰা জাৱান এখন উচ্চ খাপৰ বাণিজ্যিক ছবি দ্বিতীয়তে কলাত্মক ছবিসমূহত তাৰ বিপৰীতে কলাক বেছিকৈ গুৰুত্ব দিয়া হয় কাহিনীৰ বৌদ্ধিকতাৰ যেটো দিশ প্ৰতিকাত্মক দিশসমূহত কলাত্মক ছবিত গুৰুত্ব দিয়া হয় গতিকে আমি কলাত্মক ছবি আৰু বাণিজ্যিক ছবিক একেলগে তুলনা কৰাটো অনুচিত বহুতে এই ক্ষেত্ৰত তুলনা কৰে মই সেইভাবে কথাটো কৈ দিছো যে জাৱানখন বাণিজ্যিকভাৱে এখন বৰ উচ্চ খাপৰ ছবি বাণিজ্যিকভাৱে নিশ্চয় এখন সফল ছবি হ'ব বা হৈ আছে কিন্তু বাণিজ্যিকভাৱে এখন উচ্চ খাপৰ ছবি আপুনি চাওক হললৈ গৈ আপুনি নিশ্চয় হতাশ নহয় চাই আপুনি মনোৰঞ্জনৰ লগতে সমাজ সংস্কাৰমুখিতাকো আপোনাৰ মানসিকতাত জাৱান সিনেমাখনৰ জৰিয়তে লৈ আহিব পাৰিব ধন্যবাদ আকৌ লগ পাম আপোনালোকক আকৌ এটা নতুন